জুৰিয়াৰ কালিয়া ডিঙিয়াৰ পৰা এগৰাকী কলেজীয়া ছাত্ৰী ৰহস্যজনকভাৱে সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জুৰিয়া কলেজত অধ্যয়নৰত লুৎফুন নেহাৰ নামৰ ছাত্ৰীগৰাকী যোৱা 20 জুনত হঠাৎ ঘৰৰ পৰা সন্ধানহীন হৈ পৰে। অতি নিৰ্জু স্বভাৱৰ ছাত্ৰীগৰাকী ৰহস্যজনকভাৱে নিজ ঘৰৰ পৰা সন্ধানহীন হোৱা ঘটনাত কিংকৰ্তব্যবিমুখ হৈ পৰিছে পৰিয়ালৰ লোকসকল। আনকি তীব্ৰ মানসিক অশান্তিত ভুগি থকা পৰিয়ালৰ এজন সদস্যই কেমেৰাৰ সন্মুখতে সংজ্ঞাহীন হৈ ঢলি পৰে মাটিত। কলেজৰ পৰা ঘৰলৈ ঘূৰি অহাৰ পিছতে ছাত্ৰীগৰাকী সন্ধানহীন হৈ পৰা বুলি চৌদিশে বাতৰি বিয়পি পৰাৰ লগে লগে সমনীয়া ছাত্ৰ-ছাত্ৰী পৰিয়ালৰ লগতে গাঁওখনত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। ছাত্ৰীগৰাকী বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰি কোনো সুংসূত্ৰ নোপোৱাত পৰিয়ালৰ লোকে জুৰিয়া থানাত গোচৰ ৰুজু কৰে। ছাত্ৰীগৰাকী উদ্ধাৰৰ বাবে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও অদ্যপি কোনো সুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী। বিগত প্ৰায় 10 দিন ধৰি ৰহস্যজনকভাৱে সন্ধানহীন হৈ থকা ছাত্ৰীগৰাকীক অতি সোনকালে উদ্ধাৰৰ ব্যৱস্থা ল'বলৈ ৰাইজে দাবী জনাইছে। লুৎফুন নেহাৰ নামৰ ছোৱালীজনী মোৰ বনি হয়। সেয়ে 20 তাৰিখ সন্ধিয়াৰ পৰা ঘৰত নাই। আমি জুৰিয়া থানাত এজাহাৰ দিছিলোঁ। এজাহাৰ দিয়াৰ পাছত আকৌ কৰিছোঁ, কেছ কৰিছোঁ। এতিয়ালৈকে কোনো ৰিপৰ্ট পোৱা নাই। আজি 9 দিনত বহি দিছে। জুৰিয়া কলেজৰ ষ্টুডেণ্ট হয়। ক'ৰ পৰা সন্ধানহীন হৈছে? ঘৰৰ ৰূপহীহাটৰ পৰা মুকছিদুল হকৰ ৰিপৰ্ট, আছাম প্ৰাইম।